হাই বন্ধুসকল, মই আহিছোঁ আজি তোমালোকৰ আগত দ্বিতীয় শ্ৰেণীৰ অংকুৰণৰ 4 নম্বৰ পাঠ কবিতা পখিলা কবিতাটো লৈ। আৰু এই কবিতাটো তোমালোকে নিশ্চয় ভাল পোৱা। পখিলাৰ তোমালোকে চোৱা। মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক মই ধুনীয়া পখিলা দেখাম, চৰাই চিৰিকটি দেখাম আৰু কাৰ কি নাম সেই গোটেইখিনি এই পাঠটো তোমালোকক দেখাম আৰু তোমালোকে চাই নিশ্চয় ভাল পাবা। আৰু মই শিক্ষক বন্ধুসকলক কৈছোঁ, যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যদি ভাল লাগে এটা লাইক কৰিব, আৰু যদি ভাল নালাগে আপোনালোকে ডিছলাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আহক আমি ভিডিঅ'টো চাওঁ কি আছে। প্ৰথমতে পখিলা কবিতাটো মই তোমালোকক গাই দিছোঁ। পখিলাই পাখি মেলি নাচে উৰি উৰি, আদা ভোলা কলিটিক চাই ঘূৰি ঘূৰি, একেলগে খেলোঁ বুলি কলিটিক ক'লে, ভাল পাই কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে জগমগ কৰে, উলাহতে পখিলাৰ মন ভৰি পৰে। কবিতাটো তোমালোকে পঢ়িবা, কিতাপত আছে, ভালকৈ চাবা। পখিলাৰ উপৰি আৰু কি পতংগ ফুলত পৰে? মই ইয়াতে 4টাৰ নাম দিছোঁ উদাহৰণ হিচাপে, আৰু বহুত আছে, তোমালোকে চিন্তা কৰি লিখিবা। এটা হ'ল মৌমাখি, আৰু এটা হ'ল মাখি, বৰল আৰু ভোমোৰা। একেটা পতংগ ফুলত পৰে। পখিলা উৰে, চৰাই উৰে, আৰু কি প্ৰাণী উৰিব পাৰে? মই ইয়াতে 6টা প্ৰাণীৰ নাম দিছোঁ, চৰাইৰ নাম দিছোঁ। শগুন, কাউৰী, শালিকা, মইনা, পাৰ আৰু চিলনী। একেটা কি কৰে? উৰিব পাৰে। এইকেইটা চৰাই উৰিব পাৰে। ইয়াৰ উপৰি আৰু বহুত আছে, তোমালোকে চিন্তা কৰি বহীত লিখিবা। এতিয়া আমি কিছুমান ফুলৰ নাম ক'ম। মই প্ৰথমতে তোমালোকক দেখাইছোঁ গোন্ধ থকা ফুল। গোন্ধ থকা ফুল কি ফুলৰ গোন্ধ আছে? গুটিমালি, খৰিকাজাই, তগৰ, শেৱালি, নাৰ্জী, গোলাপ, কেতেকী, হাচনাহান, চম্পা, নাগেশ্বৰ, বকুল, পাৰিজাত, কামিনী, কাঞ্চন ইত্যাদি। একেটা ফুলৰ গোন্ধ আছে। এতিয়া আমি পঢ়িম গোন্ধ নথকা ফুল কি আছে। কৰবী, অপৰাজিতা, কপৌ, সূৰ্যমুখী, জবা, কুঞ্জলতা, ডালিয়া, এজাৰ, বেলি ফুল, নয়নতৰা, শিমলু, পলাশ আৰু ধুতুৰা। এইবিলাক ফুলৰ আমাৰ কি নাই? গোন্ধ নাই। তোমালোকে বহীত লিখি ল'বা ধুনীয়াকৈ, যাতে মই বন্ধৰ পিছত তোমালোকৰ বহীখন চাব পাৰোঁ ভালকৈ লিখিছা বুলি। এতিয়া আহিল কাৰ কি নাম জানো। ইয়াতে তোমালোকে কেইটামান পৰুৱাৰ দেখা পাইছা। কাৰ কি নাম? নামখিনি তোমালোকে চাবা ইয়াতে। মাখি, বৰল, পৰুৱা, মকৰা, মৌমাখি, পঁইতাচোৰা, কুমাৰণী আৰু উকনি। এইকেইটা আমাৰ পৰুৱাৰ নামকেইটা মই লিখি দিছোঁ, তোমালোকে বহীত লিখিবা, ভালকৈ লিখিবা।